মন্দিৰত আছোঁ। মৃত্যুঞ্জয় মন্দিৰ নগাঁও জিলাত অৱস্থিত। মৃত্যুঞ্জয় মন্দিৰটো ভগৱানৰ এটা বিশেষ শিৱ মন্দিৰ। এটা বৃহৎ শিৱলিংগ আকাৰত এই মন্দিৰটো নিৰ্মাণ কৰা হৈছে। শিৱলিংগটোৰ উষ্ণতা প্ৰায় আপোনাৰ 21 ফুট। মৃত্যুঞ্জয় মন্দিৰটোৰ নিৰ্মাণ কাৰ্য 2021 চনত সমাপ্ত হয় আৰু তেতিয়া 5 দিনীয়াকৈ এটা মহাযজ্ঞ উদযাপন কৰা হৈছিল। এই মহাযজ্ঞত আপোনাৰ শ্ৰীযুত অমিত শ্বাহ বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই বিশেষভাৱে অংশগ্ৰহণ কৰিছিলে। আহকচোন চাওঁ আমি এই মৃত্যুঞ্জয় মন্দিৰৰ চাৰিবেৰৰ